ফিল্মৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম। আশা কৰোঁ আজিৰ ভিডিঅ' চাই আপোনালোকে কাইলৈ ভালকৈ ট্ৰেড কৰিব পাৰিব। আপোনালোকক শ্বেয়াৰ কৰিম ফিনলেবৰ লেভেলৰ বিষয়ে। লগতে আপোনালোকক শ্বেয়াৰ কৰিম যে আজি 50,000 কেপিটেলৰ একাউণ্টটোত কিমান কি প্ৰফিট হ'ল তাৰো আপডেট। মই আপোনালোকক ছাইডত স্ক্ৰীনশ্বট শ্বেয়াৰ কৰি দিম, আপোনালোকে চাব পাৰিব 2,000ৰ এপ্ৰক্সিমেট প্ৰফিট কৰা হ'ল তাত। আৰু এতিয়া কালি দিয়া ছুপাৰ লেভেলৰ একদম তলতে খোল খালে আৰু মাৰ্কেট তলতেই একেবাৰে গুচি গ'লগৈ, ঠিক আছে। চ' আজি ছুপাৰ লেভেলৰ মতেতো কোনো ট্ৰেড অহা নাই। যদি আপুনি মোৰ আগৰ ষ্ট্ৰেটেজিৰ ভিডিঅ'টো চাইছে, সেইটো চাই হয়তো আপুনি প্ৰফিট কৰিব পাৰে। অ'পেন হাই ল' ক্ল'জৰ ওপৰত যোনটো এটা ছুপাৰ ষ্ট্ৰেটেজি দিয়া হৈছিলে, মই ওপৰত ছাইডত থাম্বনেইলৰ ফটোখন লগাই দিম। আপুনি যদি নাই চোৱা সেইটো ভিডিঅ' বিচাৰি চাবগৈ। তলত কমেণ্ট ছেকশ্যনতো মই লিংকটো শ্বেয়াৰ কৰি দিবলৈ চেষ্টা কৰিম। সেইটো ষ্ট্ৰেটেজি মতে আজি বহুত ধুনীয়া ট্ৰেড দিলে আৰু এটা ভাল মোমেণ্টাম কেপচাৰ কৰালে। আনহাতে ক'বলৈ গ'লে কাইলৈ কাৰণে আমাৰ ফিনলেব ছুপাৰ লেভেল কি হ'ব, কাইলৈতো থাৰ্ছডে হয়, আমাৰ নিফটিৰ এক্সপায়াৰীও আছে। এক্সপায়াৰীৰ কাৰণে আমাৰ হিৰ'জৰ লেভেল বা কাইলৈৰ কাৰণে ছুপাৰ লেভেল কি হ'ব তাকে আমি এবাৰ জানি লওঁ। কাইলৈ আমাৰ আপ ট্ৰেণ্ডৰ কাৰণে যোনটো ছুপাৰ লেভেল হ'ব সেইটো আপোনালোকক শ্বেয়াৰ কৰি দিওঁ। অ'কে, কাইলৈ আমাৰ আপ ট্ৰেণ্ডৰ কাৰণে ছুপাৰ লেভেল হৈছে 19977, 19977 ইম্পৰ্টেণ্ট লেভেল হয় কাইলৈ আপ ট্ৰেণ্ডৰ মোমেণ্টাম কেটচ আপ কৰিবলৈ, ঠিক আছে। আৰু ডাউন ট্ৰেণ্ডৰ কাৰণে আমাৰ ছুপাৰ লেভেল হ'ল 19866, ডাউন ট্ৰেণ্ডৰ কাৰণে ইম্পৰ্টেণ্ট ছুপাৰ লেভেল। যদি মাৰ্কেটে ওপৰত ছাষ্টেইন কৰেগৈ বুলিছ মোমেণ্টাম দেখিবলৈ পাম, বা তলত ছাষ্টেইন কৰিলে এটা বিয়াৰিছ মোমেণ্টাম দেখিবলৈ পাম। যিহেতু কাইলৈ থাৰ্ছডে এক্সপায়াৰী আছে, সাৱধানে ট্ৰেডিং কৰক, বিগিনাৰ্ছসকল এভইড কৰক। আৰু ৰাতিপুৱা হয়তো আমি বিগিনিং প্ৰথম অৱস্থাত ছাইডৱেজৰ প্ৰভাৱ দেখিব পাৰোঁ। লেটছ চি, মোৰ পইণ্ট অফ ভিউ থাকিব বেছড অন ছুপাৰ লেভেলছ, আৰু মই এক্সপেক্ট কৰোঁ মাৰ্কেটত এটা ৰিকভাৰী, এটা ভি শ্বেপ ফুল ৰিকভাৰী মুড মই এক্সপেক্ট কৰোঁ। লেটছ চি হাউ ইট ৱৰ্কছ। এইটোৱে আছিলে মোৰ এনালিচিছ ফৰ টুমৰো। আজিৰ ভিডিঅ'ত ইমানটোৱে আছিলে। লগ পাম মই এটা ভিডিঅ'ত। টিল দেন কিপ ট্ৰেডিং।